অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিঙত বৃহৎ পৰিমাণৰ হেৰইন জব্দ। নাগালেণ্ডৰ পৰা হালুৱাটিং অভিমুখী দুখন বলেৰো বাহনত উদ্ধাৰ কৰা হৈছে হেৰইনখিনি আৰু খবৰ অনুসৰি মণিপুৰৰ পৰা কঢ়িয়াই অনা হেৰইনখিনি তিনিচুকীয়ালৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীসকলে। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত হালুৱাটিং আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱানৰ সহযোগত উদ্ধাৰ কৰা হৈছে হেৰইনখিনি। লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন নম্বৰ প্লেটবিহীন বলেৰোৰ লগতে আন এখন AS03AK8070 নম্বৰৰ বলেৰো বাহন। উল্লেখনীয় যে 65টাকৈ চাবোনৰ বাকচত জব্দ কৰা প্ৰায় 1 কেজি ওজনৰ হেৰইনখিনিৰ মূল্য প্ৰায় 2 কোটিৰো অধিক হ'ব বুলি জনাইছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰুপথাৰ পদুমণিৰ ৰবি জয়ছোৱাল, মাৰ্ঘেৰিটা তিনিআলিৰ পিণ্টু দেৱনাথ, মাৰ্ঘেৰিটা তিনিআলিৰ নাৰায়ণ দেৱনাথ আৰু লিডু বিশ্বাগৰ বাবুৰাম কোঁৱৰক। এক বিশেষ খবৰ, অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিঙত জব্দ কৰা হৈছে প্ৰায় 1 কেজি ওজনৰ হেৰইন আৰু হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটিৰো অধিক। গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত হালুৱাটিং আৰক্ষী আৰু তৃতীয় অসম আৰক্ষী বাহিনীৰ জোৱানৰ সহযোগত উদ্ধাৰ কৰা হৈছে উক্ত হেৰইনখিনি আৰু লগতে জব্দ কৰা হৈছে 2খন বলেৰো বাহন। লগতে আৰক্ষীয়ে আটক কৰিছে 4জনকৈ হেৰইন সৰবৰাহকাৰী, ক্ৰমে সৰুপথাৰ পদুমণি ৰবি জয়ছোৱাল, মাৰ্ঘেৰিটা তিনিআলিৰ পিণ্টু দেৱনাথ, মাৰ্ঘেৰিটা তিনিআলিৰ নাৰায়ণ দেৱনাথ আৰু লিডু বিশ্বাগৰ বাবুৰাম কোঁৱৰক। খবৰ অনুসৰি মণিপুৰৰ পৰা অনা হেৰইনখিনি তিনিচুকীয়ালৈ সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীসকলে। যি সময়ত মানে এই ড্ৰাগছৰ যি মানে ৰমদৈয়া বেয়া চলি আছে, এই ক্ষেত্ৰত আজি সঁচাকৈ আমাৰ আমগুৰি এই নাগালেণ্ড বৰ্ডাৰ ওচৰতে যিটো আমাৰ চেকপোষ্ট ওচৰত আজি 2খনকৈ নতুন ডিলাৰৰ পৰা ওলোৱাৰ নিচিনা 8-10 দিনমান হোৱা নিচিনা নতুন বলেৰোত 1 কেজি হিৰইন প্ৰায় মানে বজাৰ মূল্য আমি এতিয়া গম পাইছোঁ 2 কোটিমান হ'ব। ইমানটো হিৰইন আজি মানে আমাৰ এই গোলাঘাট আৰক্ষী আৰু আমাৰ হালুৱাটিঙা আৰক্ষী নেতৃত্বত আৰু ৰাইজৰ মানে সহযোগত আজি আমাৰ সকলো এই মানে লগত আমি উপস্থিত আছোঁ আৰু এই হিৰইনখিনি মানে জব্দ হ'ল আৰু 4টা মানুহ গ্ৰেপ্তাৰ কৰা হ'ল। ইতিমধ্যে আমাৰ হালুৱাটিং থানালৈ লৈ যাব, মানে মণিপুৰৰ পৰা তিনিচুকীয়ালৈ লৈ যোৱা পৰিকল্পনা কৰি পেলাই যে এই 2 কোটিমান টকা যিটো হেৰইন আনিছে, আজি তেওঁলোকে কিয় মানে এইটোৰ ওপৰত নাকি লগাব নোৱাৰিছে। গতিকে আমি চৰকাৰ আৰু জিলা প্ৰশাসন, প্ৰত্যেক জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে মানে এই ড্ৰাগছ সম্পূৰ্ণৰূপে যাতে বন্ধ হ'ব লাগে। গতিকে আমি মানে আমাৰ চাচনি মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ হৈ পেলাই আমি চৰকাৰ আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ। যিকেইটা হিৰইন সৰবৰাহকাৰী মানে সৰবৰাহ কৰি আছে তেওঁলোকক মানে আমাৰ মতে মানে মই যিমান জানো আমাৰ মতে মোৰ নিজৰ অপিনিয়ন, তেওঁলোকক মানে আজীৱন কাৰাদণ্ড দিব লাগে যাতে মানে তেতিয়া যাতে মানে এই ড্ৰাগছ মানে ব্যৱসায়টো সম্পূৰ্ণৰূপে মানে কোনোবাই কৰিবৰ কাৰণে ভয় কৰিব সম্পূৰ্ণৰূপে বন্ধ হ'ব। আমগুৰিৰ পৰা সমীৰণ দুৱৰাৰ ৰিপৰ্ট, নিউজ টাইম 3।